জীৱনত কেতিয়াও মূৰ্খৰ লগত তৰ্ক নকৰিব, কাৰণ আপুনি মূৰ্খৰ লগত তৰ্ক কৰি জিকিবতো নোৱাৰিবই, একো শিকিব নোৱাৰিব, আপোনাৰ সন্মানহে যাব। তুমি জীৱনত যিয়ে এৰি নিদিয়া কিয়, হাঁহি আৰু আশা এই দুটা বস্তু কেতিয়াও এৰি নিদিবা, কাৰণ এই দুটা বস্তুৱে তোমাক জীয়াই থকাত সহায় কৰে। খোজ এনেদৰে কাঢ়া যেন চিন ৰৈ যায়, কাম এনেদৰে কৰা যেন পৰিচয় ৰৈ যায়, পৃথিৱীত এনেদৰে জীয়াই থকা যেন মৃত্যুৰ পাছতো আদৰ্শ ৰৈ যায়। মানুহে মোৰ বিষয়ে কি ভাবে মই নাজানো, কিন্তু মই এটা কথা জানো, জীৱনটো মোৰ, গতিকে মই নিজৰ মতেই চলিম। হেৰুৱাবলৈ ভয় কৰা মানুহজনকে হেৰুৱাই দিলোঁ। জীৱনলৈ কি ভয় হ'ব এতিয়া, মৰি মৰি জীয়াই থাকিব শিকিছোঁ। বহুতে কয় সময়ত সকলো ঠিক হৈ যাব, আচলতে ঠিক একোৱেই নহয়, মাথো যন্ত্ৰণাবোৰ বুকুত বান্ধি জীয়াই থকাৰ অভ্যাসহে হয়। যিয়ে তোমাক বুজি পায় তেওঁ তোমাৰ দুটা কথাতে বুজি পাব, যিয়ে নুবুজে তাক ৰামায়ণ মহাভাৰত ক'লেও বুজি নাপায়। সেইকাৰণে নুবুজাজনক বুজাবলৈ নাই, আৰু যিয়ে বুজি পায় তাৰ ওচৰত সামান্য এটি কথাৰহে প্ৰয়োজন মাত্ৰ। যেতিয়া কোনোবাই আমাক প্ৰশংসা কৰে তেতিয়া আমাৰ মনত আনন্দ লাগে, আৰু যেতিয়া কোনোবাই আমাক বদনাম কৰে তেতিয়া আমাৰ মনত বহুত দুখ লাগে। আমি এনে অনুভৱ কৰোঁ যেন আমি বেলেগৰ পৰা অকল আনন্দ আৰু দুখহে পাই আছোঁ, কিন্তু আচলতে এই আনন্দ আৰু দুখৰ কাৰণ আমি নিজেই, অৰ্থাৎ আমাৰ ভিতৰত থকা অহংকাৰ। সঁচা অৰ্থত যিজন মানুহৰ মনত অহংকাৰ নাথাকে সেইজন মানুহক কোনেও আনন্দও দিব নোৱাৰে বা দুখ কষ্টও দিব নোৱাৰে, আৰু যিজন ব্যক্তিক কোনেও সুখ বা দুখ দিব নোৱাৰে সেইজন ব্যক্তিয়ে আনন্দৰ মাজত স্থাপিত হয়। জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদেই হৈছে আত্মসন্মান, আৰু প্ৰকৃত সন্মান কেৱল ভাল তথা সৎ আচৰণৰ দ্বাৰাহে অৰ্জন কৰিব পাৰি, টকাৰে কেতিয়াও নহয়।